নমস্কাৰ বন্ধুসকল आज का दिन इतना स्पेशल नहीं था लेकिन মানুহে কয় ন যে কোনো বস্তু স্পেচিয়েল নাথাকে তাক স্পেচিয়েল বনাই ল'ব লাগে সেইবাবে ওলাই আহিলোঁ টাউনলৈ বুলি টাউন মে আকে নলাৰ ওপৰে ওপৰে খোজকাঢ়ি কাঢ়ি গৈ আছোঁ আজি মানে এখন বিশেষ দোকানলৈ আহিলোঁ মোক লগৰটোৱে লৈ আহিলে এই দোকানখনৰ বয়স প্ৰায় 40 বছৰমান হ'ব ইয়াৰ বোলে চিকেন পোলাও আৰু চিকেন পকৰা বোলে বহুত ফেমাছ সি মোক লৈ আহিলে তাৰ পৰা আমি তিনিজন মহাশয় এক প্লেট পকৰা আৰু পোলাও ললোঁ দেখিবলৈ কিন্তু খুব সুন্দৰ হৈছে আৰু খাবলৈও খুব সুন্দৰ হৈছে দেই তিনিজন মহাশয় মানে একেলগে পুৰা খাই আছোঁ এতিয়া খুব সুন্দৰ বনাইছে খুৰাজনে তাৰপাছত আমি চিকেন পকৰা খালোঁ চিকেন পকৰাটো খুব সুন্দৰ হৈছে কিন্তু দেই মই এতিয়ালৈকে যিমান মানে ফাষ্ট ফুড দোকানত খাইছোঁ ন চিকেন পকৰা হওক চিকেন পোলাও হওক তাতকৈ বেষ্ট পালোঁ কিন্তু ইয়াত মই তাৰপৰা ওলাই আহিলোঁ ওলাই আহি পেলাই লগৰটোৱে ক'লে কি বোলে এই পুৰা কৰ্ণ খাব তাৰপাছত তিনিটাই মিলি পেলাই এটা কৰ্ণ ল'লোঁ আৰু মানে ইমান এটা ভাল নাপাওঁ খাই অলপ ঠাণ্ডা হ'লে ভাল লাগে বৰষুণৰ বতৰ কিন্তু এটা কৰ্ণকে তিনিটাই ভগাই কৰি ল'লোঁ আৰু লৈ পেলাই এতিয়া আমি খাই টাউনৰ মাজে মাজে গৈ আছোঁ মানে অলপমান শাক পাচলি বজাৰ কৰিবলৈ আহিলোঁ আজি তাৰপৰা শাক পাচলি বজাৰ আহি পাই গ'লোহি গাইজ শাক পাচলি বজাৰ অলপমান বজাৰ কৰিলোঁ আৰু